হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিল 10টা, আমি গৈ আছোঁ চিৰিয়াখানা চাবলৈ। গতিকে আজি অকণমান দেৰি হ'ল, কোনো কথা নাই বাৰু। আৰু এতিয়া আমি আহি পালোঁ চিৰিয়াখানালৈ আৰু বহুতখিনি জেগা চালোঁ আৰু এইফালে গছ গছনি বেছিকৈ আছে যে, সেইকাৰণে ইয়াতে অকণমান ঠাণ্ডা, সেইকাৰণে মানুহবিলাক ইয়াতে জিৰণি লৈছে অকণমান বহি। আৰু আপোনালোকে জানেনে এই চৰাইটোক কি চৰাই বুলি কয়? আৰু যদি জানে নামটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই চৰাইটো দেখিছেনে? যিহেতু ইয়াতে মানুহবিলাক বহি আছে চৰাইটোক চাবৰ কাৰণে, আৰু চৰাইটো চিনেমাৰ মানে হিৰো আৰু হিৰইনৰ দৰে ধুনীয়াকৈ খোজকাঢ়ি আহি থাকে দেই, ইফালৰ পৰা ইফালে মানে অহা যোৱা কৰি থাকে আৰু মানুহবিলাক দেখি কিনি বহুত বেছি ভাল লাগিছে। আৰু ইফালে চাওকচোন ভৰিৰ টেং, গলটো আৰু নোমকেইডাল চাওকচোন, এনেকৈ অহা যোৱা কৰিয়ে থাকিব, এনেকৈ কৰি থাকে মানে ৰৈ বহি নাথাকে। আৰু মানুহ আছে যে বেছিকৈ, সেইকাৰণে অহা যোৱা কৰিয়ে আছে। আৰু ইফালে মোৰ হাঁহি উঠিছে, মইনা কলিজা বুলি মাতটোৱে আহিছে আকৌ। আৰু ইফালে ৰ'দটো বহুত তামাম ৰ'দ দিছে, মানে বহুত বেছি গৰম লাগিছে। আৰু ইফালে পোৱালিটো একেই চৰাই কিজানি এইটো। আৰু চাব আহিলোঁ অকণকৈ। কেনেকুৱা পাইছে বাৰু ভিডিঅ'টো কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি অনুৰোধ কৰিলোঁ। আৰু ইফালে অকণমান বহি ল'লোঁ, আৰু বহুত বেছি মানে ভৰি চৰি বিষাই গৈছে ন। আৰু ইফালে জেগাখিনি চাই থাকোঁতে পেট পূজা কৰিবলৈ পাহৰিয়ে গ'লোঁ। ভিতৰতে নেমু জুচ দোকান দিছে, গতিকে আমি জুচখিনি খাই ল'লোঁ। আৰু পেট পূজাটোতো আমি বাহিৰত কৰিম দেই। আজিলৈ আহিছোঁ, বাই বাই সকলোকে।